লাইফষ্টাইলৰ অন্য এটা ব্লগলৈ আপোনালোকক সকলোকে বহুত বহুত স্বাগতম জনাইছোঁ। এতিয়া বাজিছে ৰাতিপুৱা 12টা আৰু আজি মোৰ অলপ দেৰি হৈ গ'ল গা পা ধুওঁতে মেলোঁতে, কাৰণ অলপ চলপ কিবাকিবি কামো আছিলে। ল'ৰাকেইটা স্কুললৈ গ'ল, সিহঁতি আহি পাবলৈ টাইম আছে, এতিয়া 3টামান বজাত আহি পাই যায়হি আৰু এওঁ গ'ল অফিচলৈ। তো আজি মই অলপ ফ্ৰী হৈ আছোঁ পূৰা। অলপ নহয়, পূৰাই ফ্ৰী আছোঁ 3টা বজালৈকে, কাৰণ 3টা বজাত ইহঁতি আহিব। আৰু তাৰ আগতে আজি মই ভাত খাবলৈ লাঞ্চত বনাম বুলি ভাবিছোঁ চিকেন। আৰু চিকেনটো একেবাৰে মোৰ আজি বেছি একো কৰিবলৈ মন নাই, খুব বেছি মেহনত কৰিবলৈ একো মন নাই মানে সেইটো কাৰণে মই ভাবিছোঁ কুকাৰতে চিকেন বনাম আৰু খুব ধুনীয়াকৈ সিজি যাব একদম কম সময়ৰ ভিতৰত, আৰু খুব খাবলৈও ভাল হ'ব, কাৰণ মই আগতে এই ৰেচিপিটো বনাইছোঁ। তো আহক কেনেধৰণে আমি এইটো ৰেচিপিটো বনাম মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। এইফালে মই লৈ লৈছোঁ 2টা পিঁয়াজ, ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ, আৰু বিলাহী লৈ লৈছোঁ 2টা, সেইখিনিও মই ৰাফলি চপ কৰি লৈছোঁ, আৰু 2টা জলকীয়া লৈছোঁ, আৰু আদা নহৰু পেষ্ট, আৰু এয়া লৈছোঁ মই মাংস প্ৰায় 1 কিলো ওচৰা ওচৰিয়ে হ'ব। আৰু এইফালে মোৰ কুকাৰ গৰম হৈ গ'ল, কুকাৰত মই তেল দি দিছোঁ 4 চামুচ জোখাৰ, আৰু ইয়াত তেজপাত লৈছোঁ, ইলাইচি, লং আৰু ডালচেনি লৈ লৈছোঁ। এইখিনি মই দি দিছোঁ তাৰ পৰা যাতে ফ্লেভাৰটো ভাল আহে। আৰু এতিয়া দি দিছোঁ পিঁয়াজ, আৰু পিঁয়াজখিনি মই অলপ সময় ভাজি ল'ম ৰঙা হোৱালৈকে। সদায় পিঁয়াজখিনি ৰঙা হোৱালৈকে ভাজি ল'ব লাগে, নহ'লে কেঁচা কেঁচা লাগিব। আৰু এতিয়া ইয়াত এড কৰিছোঁ 2টা জলকীয়া, এইফালে আদা ৰচুন দি দিছোঁ, আৰু এতিয়া পিঁয়াজখিনি প্ৰায় ৰঙা হৈ গৈছে। আৰু এতিয়া মই ইয়াত এড কৰিছোঁ বিলাহীখিনি আমি গলি যোৱালৈকে সিজাই ল'ম। এতিয়া মই ইয়াত এড কৰিছোঁ হালধি, আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ। নিমখ দিলে বিলাহী সোনকালে গলি যাব। আৰু এতিয়া আমি ঢাকি দিম যাতে বিলাহীখিনি সোনকালে গলি যায়। আৰু এয়া বিলাহীখিনি আমাৰ প্ৰায় গলি গ'ল ধুনীয়াকৈ। আৰু ইয়াত এটা টুইষ্ট আছে, সেইটো হৈছে বেচন। 1 চামুচ মই বেচন দিছোঁ, আৰু বেচনখিনি দি অলপ সময় ভাজি ল'ব যাতে কেঁচা কেঁচা ভাৱটো নাথাকে। আৰু ইয়াৰ পিছত মই এড কৰিছোঁ চিকেনখিনি। আমাৰ বেচন দিলে কি হ'ব, বেচন দিলে গ্ৰেভিটো ডাঠ হ'ব, আৰু ইয়াৰ পৰা এটা ভাল সোৱাদো আহে। আৰু গ্ৰেভি যাক ভাল পনীয়া যাক নালাগে, মানে ভাল এটা ডাঠ গ্ৰেভি পাবলৈ আমি বেচন এড কৰিছোঁ। আৰু মাংসখিনি আমি প্ৰায় ভালকৈ ফ্ৰাই কৰি ল'ম যাতে তাৰ কেঁচা কেঁচা ভাৱটো গুচি যায়। আৰু এয়া মই কিচেন কিং মছলা আৰু চিকেন মছলা এড কৰিছোঁ, আৰু লগতে লাল মিৰ্চ পাউডাৰ দিছোঁ। আৰু এইখিনি আমি 5 মিনিট সময় ভালদৰে ভাজি ল'ম। আৰু এয়া 5 মিনিট ঢাকি ৰাখিছিলোঁ, এতিয়া আকৌ মই ভালদৰে লৰাই দিছোঁ। এয়া দেখিছে তাৰ পৰা কাষে কাষে অইল ওলাই আহিছে, চিকেনৰ যিখিনি পানী আছে সেইখিনি শুকাই গৈছে। আকৌ আমি 5 মিনিট সময় ঢাকি ৰাখিছিলোঁ। এতিয়া আমাৰ মাংসখিনি ধুনীয়াকৈ ভাজ খাই গ'ল। এতিয়া আমি ইয়াত এড কৰিছোঁ এই গিলাচটোৰে 1.5 গিলাচ পানী। আপোনালোকক যিমানটো গ্ৰেভি লাগে সেইটো হিচাপত আপোনালোকে পানী এড কৰি ল'ব। আৰু ইয়াত মই দি দিছোঁ কাটি থোৱা 2টা আলু, আৰু এয়া কচুৰি মেথি এড কৰি দিম, কাৰণ আমি সোনকালে আমাৰ এইটো সময় নষ্ট নোহোৱাকৈ যাতে বনি যায়, সেইকাৰণে মই ইয়াত সকলোবোৰ এড কৰি দিছোঁ। নহ'লে কচুৰি মেথিটো আপোনালোকে পিছতো এড কৰিব পাৰিব। এয়া মই চিটি 2টা লগাইছোঁ। বেছি যদি চিটি দিওঁ তেনেহ'লে কি হ'ব, মাংসখিনি একেবাৰে ঠেলঠেলীয়া হৈ যাব। তো আমাক সেনেকুৱা ধৰণৰ মাংস নালাগে। আৰু এয়া ধুনীয়াকৈ মাংস আমাৰ ৰেডি। আৰু গ্ৰেভিটো চাওক ইমান ধুনীয়া হৈছে।